বিশ্বজুৰি আজি কৰোনা ভাইৰাছে যি সন্ত্ৰাসৰ সৃষ্টি কৰিছে সেই সন্ত্ৰাসৰ ফলত ভাৰতবৰ্ষ আৰু এতিয়া লাহে লাহে গোটেই অসমতো সন্ত্ৰাস বা আতংক বিয়পি পৰিছে। এইখিনিতে মই এই কথাটো আপোনালোকক জনাব বিচাৰিছোঁ যে সন্ত্ৰাসিত হোৱা বা আতংকিত হোৱা আৰু সাৱধানতা অৱলম্বন কৰা দুইটা বেলেগ ধৰণৰ কথা। গোটেই বিষয়টোলৈ আমাৰ জনসাধাৰণৰ মাজত দুই ধৰণৰ দৃষ্টিভংগী আছে। এটা হ'ল যে এইবোৰ হৈয়ে থাকে, এনেকুৱা ধৰণৰ হৈছে বিভিন্ন কথা ওলায়, এইবোৰ চলি থাকিব আৰু আমিও আমাৰ মতে চলি থাকিব লাগে, সেই ধৰণৰ এটা দৃষ্টিভংগী মানুহৰ মাজত আছে। আৰু এক ধৰণে মানুহৰ মাজত বহুতৰ মনত এটা আতংক বিয়পি পৰিছে। এই দুইটাই আমাৰ কাৰণে ভয়াৱহ। প্ৰথম কথা, আমি আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই। দুই নম্বৰ কথাটো হ'ল যে আমি এই বিষয়টো একেবাৰে সাধাৰণ কথা বুলি উৰাই দিয়াৰো কোনো প্ৰয়োজন নাই। গতিকে মই এই কথাটোৱে আপোনালোকক প্ৰথমতে ক'ব বিচাৰোঁ যে আতংকিত নহ'ব, সাৱধানতা অৱলম্বন কৰাৰ প্ৰতিহে অধিক গুৰুত্ব দিয়ক। এই কথাটো আমাৰ কাৰণে অত্যন্ত জৰুৰী হৈ পৰিছে, বিশেষকৈ ভাৰতবৰ্ষ। আৰু এতিয়া ভাৰতবৰ্ষৰ কথা আমি বাদেই দিছোঁ, ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত ইতিমধ্যে কৰোনা ভাইৰাছে দেখা দিছে আৰু তেনেকুৱা ৰোগী চিনাক্তকৰণ হৈছে। কিন্তু অসমত বৰ্তমানলৈকে তেনেকুৱা ৰোগী যদিও কোনো চিনাক্তকৰণ হোৱা নাই, তথাপি আমি যথেষ্টখিনি সাৱধানতা গ্ৰহণ কৰিব লাগিব। এই ক্ষেত্ৰত ধৰক মই এটা কথাই কওঁ, ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা কাইলৈ 22 তাৰিখে বন্ধৰ ঘোষণা কৰিছে, জনতা সান্ধ্য ঘোষণা কৰিছে। সেই লৈও আমাৰ জনসাধাৰণৰ মাজত দুই ধৰণৰ বিতৰ্ক হৈছে। যে এটা কথা হ'ল যে কানাডাৰ প্ৰধানমন্ত্ৰীয়ে এনেদৰে কৈছে, দিল্লীৰ মুখ্যমন্ত্ৰীয়ে এনেধৰণে কৈছে, কেৰেলাৰ মুখ্যমন্ত্ৰীয়ে এনেধৰণে কৈছে, নৰেন্দ্ৰ মোদীয়ে এনেধৰণেহে ক'লে। তাৰ পৰিৱৰ্তে নৰেন্দ্ৰ মোদীয়ে আমি আশ্বস্ত হ'ব পৰাকৈ কোনো ধৰণৰ কথা আচলতে আমাক নক'লে। তেওঁ এটা বন্ধ ঘোষণা কৰিয়েই ক্ষান্ত থাকিল। এতিয়া এই সময়টো আচলতে আমাৰ নৰেন্দ্ৰ মোদী বা আমাৰ হিমন্ত বিশ্ব শৰ্মাই কি ক'লে সেই কথাটো সমালোচনা কৰি থকাৰ সময় আমাৰ নহয়, আৰু কোনো কথাই আমি আচলতে নেতিবাচকভাৱে চোৱাটো উচিত নহয়। এই মুহূৰ্তত তেওঁলোকৰ বক্তব্যৰ যিখিনি ইতিবাচক কথা আছে সেইখিনিকে আমি গ্ৰহণ কৰোঁ, আৰু আমাৰ মনত যিখিনি ইতিবাচক কথা আছে সেইখিনিও আমি যোগ দিওঁ। আমি এতিয়া সমালোচনা কৰি ইজনৰ গালৈ সিজনে বোকা ছটিয়াই থকাৰ সময় নাই। গতিকে সেই কথাটো মই ভাবিছোঁ যে এইটো সেইটোৰ কাৰণে উপযুক্ত সময় নহয়, এইটো ৰাজনীতিৰ কাৰণে উপযুক্ত সময় নহয়। এই মুহূৰ্তত আমি সকলোৱে মিলি এই গোটেই বিশ্ব ত্ৰাস যি সৃষ্টি কৰিছে কৰোনা ভাইৰাছ বা COVID-19, তাৰ বিপৰীতে আমি সকলো সতৰ্ক হোৱা আৰু তাৰ বিপৰীতে আমি যুঁজিবলৈ একত্ৰিত হোৱাহে এই মুহূৰ্তত প্ৰয়োজন। গতিকে আমি ভাবোঁ যে কাইলৈৰ দিনটো ধৰক আজি আমি যেতিয়া বন্ধ কৰিম, তাৰ ফলটো আমাৰ কাৰণে কি হ'ব পাৰে, যে গোটেই ভাইৰাছটো বিয়পি পৰাৰ যিটো চেইন, সেই চেইনটো 12 ঘণ্টা বা 24 ঘণ্টাৰ কাৰণে বন্ধ হ'ব পাৰে। সেইটোও গোটেই বিষয়টো দূৰীকৰণত এটা ডাঙৰ ভূমিকা গ্ৰহণ কৰিব পাৰে। আৰু এই মুহূৰ্তত ধৰক আমি দেখিছোঁ, আজি মই নিজে ঢেকীয়াজুলিৰ পৰা অহা যোৱা কৰিছোঁ ৰাতিপুৱা। তেতিয়া আমি দেখিছোঁ যে ঢেকীয়াজুলিৰ পৰা খাৰুপেটীয়ালৈকে বিভিন্ন ঠাইত, দলগাঁও, খাৰুপেটীয়া, ঢেকীয়াজুলি, বেছিমাৰি সকলোতে ডাঙৰ ডাঙৰ বজাৰ হৈছে, আৰু এই বজাৰবিলাকত হাজাৰ হাজাৰ মানুহ সমবেত হৈছে। তো মই দেখিছোঁ যে আমাৰ উপায়ুক্তসকলক মই এই কথাটো অনুৰোধ জনাইছোঁ যে সেই কথাটো তেওঁলোকে কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰে মই নাজানো, কিন্তু এটা নিয়ন্ত্ৰণৰ নিশ্চয় ব্যৱস্থা কৰিব লাগিব যে ইমান ব্যাপক হাৰত যাতে মানুহ সমবেত নহয়। এফালেদি আমি স্কুল কলেজ বন্ধ কৰিছোঁ, আমাৰ চৰকাৰী কাৰ্যালয়ত আমি নিয়মীয়া এটা উপস্থিতিৰ ব্যৱস্থা কৰিছোঁ যে 50% মানুহে তাত উপস্থিতি হ'ব পাৰিব, এনেকুৱা ধৰণৰ কথাবোৰ আমি ঘোষণা কৰিছোঁ। আনহাতে আমি সকলো ফালেদি বজাৰ হাত মুকলি কৰি ৰাখিছোঁ। গতিকে এইবোৰো যদি নিয়ন্ত্ৰণলৈ আনিব পৰা নাযায়, তেতিয়া কিন্তু আমি যিমানেই ইয়াত অফিচ কাছাৰী বন্ধ কৰোঁ বা স্কুল কলেজ বন্ধ নকৰোঁ কিয়, আমাৰ সমস্যাটো ক্ৰমান্বয়ে ভয়াৱহ হৈ গৈ থাকিব। গতিকে এই সমস্যাবিলাকৰ লগত যুঁজিবৰ কাৰণে মই ভাবোঁ যে চৰকাৰে এইখিনি যিমানখিনি কৰিছে সেইখিনিৰ কাৰণে আমি স্বাগতম জনাইছোঁ। আমি কোনো সমালোচনা এই মুহূৰ্তত নকৰোঁ, কিন্তু আমি আশা ৰাখিছোঁ যে এই ব্যাপক গ্ৰামাঞ্চলত যি ধৰণৰ ঘটনাবোৰ ঘটি আছে তাৰ প্ৰতিও চৰকাৰে সমানেই দৃষ্টি ৰাখিব লাগিব। আৰু বজাৰ সমাৰবোৰ নিয়ন্ত্ৰিত কৰাৰ লগে লগে জনগণৰ যি সমস্যা আৰম্ভ হ'ব, সেই সমস্যাবোৰ কেনেদৰে মোকাবিলা কৰা যাব সেই সম্পৰ্কতো মই ভাবোঁ যে ইতিমধ্যে আঁচনি প্ৰস্তুত কৰাৰ বা নীতি প্ৰস্তুত কৰাৰ সময় উপস্থিত হৈছে। কাৰণ আমাৰ যিটো ভাৰতবৰ্ষৰ মানুহৰ যিটো থকাৰ প্ৰণালী, যি ধৰণে আমি মানুহৰ লগত হলিগলি কৰি থাকোঁ, যি ধৰণৰ আমাৰ বজাৰ সমাৰবোৰৰ ব্যৱস্থা, এই ব্যৱস্থাৰ মাজত যদি এই ভাইৰাছে কেনেবাকৈ এটা তৃতীয় স্তৰত ইয়াৰ ব্যাপ্তি ঘটে, তেতিয়াহ'লে মই ভাবোঁ যে আমাৰ কাৰণে এটা বিৰাট মহামাৰীৰ ৰূপ ল'ব। আৰু সেইকাৰণেই আমি এই কথাবোৰ এতিয়া আঁচনি প্ৰস্তুত কৰাৰ সময় আৰু তৎকালীনভাৱে আমি এইবোৰত জঁপিয়াই পৰাৰ সময়।
আৰু ৰাইজৰ ক্ষেত্ৰত আমি এই কথাটোৱে কওঁ যে যিমান পাৰি আমাৰ সাধাৰণতে সকলো মানুহৰ এটা স্বভাৱ সন্ধিয়া বজাৰখনলৈ গৈ চাহ একাপ খোৱা বিশেষকৈ গ্ৰামাঞ্চলত বজাৰবোৰ তেনেধৰণে চলি থাকে দোকানবোৰ তেনেধৰণে চলি থাকে যে সকলো মানুহে নিজৰ ঘৰত চাহ কাপ নাখায় সন্ধিয়া দোকানত আড্ডা মাৰিবলৈ যায় দোকানত চাহ খাবলৈ যায় আপোনালোকে কিছুদিনৰ কাৰণে সেই অভ্যাস বন্ধ কৰক ঘৰতে থকাৰ ব্যৱস্থা কৰক ল'ৰা ছোৱালীক সুৰক্ষিত কৰি ৰাখক আৰু সকলোকে লৈ ঘৰৰ ভিতৰত থাকিবলৈ এটা চেষ্টা কৰক অত্যন্ত প্ৰয়োজনীয় কাম কাজ নহলে ঘৰৰ পৰা বাহিৰলৈ ওলোৱাৰ যেটো অভ্যাস সেই অভ্যাস যদি আমি বন্ধ কৰি ৰাখিব পাৰোঁ তেতিয়াহলে এই বিজাণু বিয়পোৱাৰ পথটোক আমি কিছু দূৰলৈ আমাৰ পৰা আঁতৰত ৰাখিব পাৰোঁ গতিকে এইখিনি সাৱধানতা আমি অৱলম্বন কৰা দৰকাৰ মই পুনৰবাৰ ৰাইজক অনুৰোধ জনাওঁ যে এই মুহূৰ্তত আমি সকলোৰে ইতিবাচক কথাবোৰ গ্ৰহণ কৰিব লাগে নেতিবাচক কথা লৈ বিতৰ্ক কৰাৰ এতিয়া সময় নহয় আৰু ইতিবাচক কথাবোৰ প্ৰচাৰ কৰি কৈ থকাৰো কোনো সময় নহয় বহুতে আকৌ এনেকুৱা ধৰণৰ কামবিলাকো কৰি আছে যে কিনো ভাল কথা হ'ল সেইটোকে প্ৰচাৰ কৰি আছে বহু মাধ্যমে বিভিন্ন ধৰণৰ কথা প্ৰচাৰ কৰি আছে সেইবোৰৰ প্ৰতি কোনো আমি কাণসাৰ দিব নালাগে আমি মূল কথাটো এইটোৱেই বুজিব লাগে যে এই মুহূৰ্তত এই ভাইৰাছ নিৰাময়ৰ কাৰণে কোনো ধৰণৰ ঔষধ আৱিষ্কৃত হোৱা নাই আমি পদ্ধতিগত কিছু চিকিৎসাৰ মাজেদি ৰোগীক ৰোগ প্ৰশমিত কৰাৰ চেষ্টা কৰি থকা হৈছে গতিকে তেনে এটা অৱস্থাত ভাৰতবৰ্ষৰ যি ধৰণৰ আমাৰ যা যোগাৰ আছে সেই যা যোগাৰৰ সৈতে আমাৰ যুঁজাটো যথেষ্ট আমাৰ কাৰণে কষ্টকৰ হ'ব আৰু অসমত সেইটো কষ্টকৰ হ'ব বুলি ইতিমধ্যে স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে দীৰ্ঘদিন ধৰি চলিব লগা হ'লে এইটো মোকাবিলা কৰিব পৰা অৱস্থা আমাৰ আসলতে যথেষ্ট আমাৰ কাৰণে জটিল হ'ব সেইকাৰণে ৰাইজে সকলো ফালৰ পৰা ইয়াত সহযোগিতা কৰিব লাগিব আমি আমাৰ নিজৰ সমস্যাৰ লগত আমি নিজে যুঁজ কৰিব লাগিব এইখিনিকে এই মুহূৰ্তত ৰাইজৰ প্ৰতি এটা আহ্বান জনালোঁ